অ খুৰী, অ দাদা আছেনে ঘৰত? আমি মানে সাৰ্ভে কৰিব আহিছো। নমস্কাৰ দেই, নমস্কাৰ। বাহাৰচোন তাতে। ভালে আছেনে? ভাল 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 আছো বাৰু। মই কিছুমান কথা সুধি যাম, আপুনি উত্তৰ দি গৈ থাকিলেই হ'ল। হ'ব, মই দি গৈ থাকিম। নতুনকৈ এটা স্কিম আহিছে, চৰকাৰে আপোনাৰ ডাটাখিনি কালেক্ট কৰিবৰ কাৰণে। সেইবাবে আহিলোঁ আপোনালোকৰ ঘৰত। হয় নেকি দাদা? আমি আকৌ অৰুণোদয় আঁচনিটো নাপালোৱেই। আপোনাৰ নামটো? মাই নেম ইজ বুদ্ধেশ্বৰী। বাইদেউ, সেই স্কিমটো আমাৰ তাত নপৰে। আপোনাৰ হাজবেণ্ডৰ নাম? আপোনাৰ এজটো? সৰু ডেকা, 28। হেৰি, আপোনাৰ ছেক্স? কি কৈছে দাদা? ছেক্সটো কওক। ইমান অসভ্য নে তই? এফালে আহকচোন। কি আদা পাই আছে? কি চিঞৰ বাখৰ কৰি লগাই আছে তই? দাদাটোৱে মোক ছেক্সৰ কথা সুধিছে। কি কৈছে? এই মাইকী মানুহজনী অকলে আছে ঘৰত। এই কুত্তাটো মই কাম কৰি আছিলো তাত, মাইকী মানুহজনী তই কিয় ব্যৱহাৰ কৰিছ এনেকুৱা? কিয় মোক মাৰিছে দাদা? মইতো তেনেকুৱা একো কোৱা নাই। তই এতিয়া ওলা আমাৰ ঘৰৰ পৰা। তোক মই সকলোকে কৈ দিম এতিয়া তোক। ইয়াক নেৰিবা কিন্তু দেই, মোক বৰ বেয়া কথা কৈছে সি। কাৰ কি কিমান ছেক্স আছে সেইবিলাক সুধিবলগীয়া কথা নাই নহয়। নহয় দাদা, আপোনালোকে ভুল বুজিছে। কিয় ভুলৰ কথা ক'ব আহিছ? মোৰ মানুহজনী অকলে থকা দেখি তই লাইন মাৰিব আহিছ? এতিয়া কৈ আছো কি মই একো ভুল কৰা নাই, মই একো ভুল কৰা নাই। ইয়াত আৰু দুচাটমান দিয়া, আৰু দুচাটমান দিয়া, আৰু দুচাটমান দিয়া। মোৰ কথাটো শুনি লওকচোন দাদা আপুনি। মই মেল নে ফেমেল সেইটো সুধিছিলোঁ। মেল নে ফেমেল? তই ইংলিছত কিয় সুধি আছ? মই জানে বুলিহে কৈ আছোঁ। আপোনালোকে মোক এনেই মাৰিলে। এনেকৈ মাৰি থাকিলে কেছ দিম দেই মই নকৰোঁ আপোনালোকৰ কাম, মই গৈ থাকোঁ। তই সেইটো কথা নাজানে? মেল নে ফেমেল সুধিছে, মতা নে মাইকী, তই সেইটো ক'ব নাজানিলি? মই পাহৰিলোঁ, মই কি কৈছিলে মই গমেই নল'লোঁ। সি এনেই মাৰ খালে, তাক মাৰোঁতে মোৰে ভাগৰ লাগিলে। কিয় মৰিব লাগে এই দুপৰীয়াখন? খৰিকেইডাল ভালকৈ ফালিব নাপালোঁ। মই এই ফুলখিনি বজাৰত লৈ যাওঁ। মই বেচিলে আকৌ দাম পাওঁ নে নাপাওঁ? আমি বেচিলে খৰি সমান দাম, যদি কিনি আনো একে ফুলৰ সমান দাম। দামে দিব নিবিচাৰে। কিখন কৰোঁ এতিয়া, কি কৰি খাওঁ? দে আজি বেচিব পাৰিলে আজি সাজটো আহিব আৰু চাই লওঁ বজাৰত গৈ। ৰঙৰ টেমাকেইটা ক'ত থৈছেনো? আৰু কি কৰে ৰঙৰ টেমাকেইটা? দৰকাৰ এটা আছিলে মোৰ। যা, সেই চাঙৰ তলতে আছে, লৈ আগে। ৰঙৰ টেমা আনিম বুলি কৈছিলোঁ, তেওঁ প্লেটতে মিলাই লৈ আহিলে কি লৈ আহিবি? প্লেটতে গুলি লৈ আহিছোঁ। টেমাটো নানিলোঁ আৰু, ইয়াতে কাম হ'ব। সেই মৰাডাল কিয় বাৰে বাৰে অহা যোৱা কৰি আছে? তই কি থাকিবলৈ জেগা পোৱা নাই নেকি? দৌৰাম ৰহ তাত। এতিয়া কি কৰিবিনো ৰংখিনি? আঞ্জাখিনি বনাইছোঁ, ৰং হোৱা নাই, অলপ তাত ঢালি দিম বুলি ভাবিছোঁ। আঞ্জাত দিবি? কি তোৰ মাথাটো পাগল আছে নেকি? তোক পগলা ফেটা থৈ আহিব নেকি? তই বেছি টাইম নাই পগলা হ'বলৈ। কি আপুনি ফটোৱা নিচিনা পাইছে নেকি? অকণমান আঞ্জাত দি আপোনাক খুৱাই দিম দিয়ক। ভাগ্য ভাল গৰমৰ দিনটো অহা নাই কাৰণে, নহ'লে মই ইয়াতে প্ৰেছাৰ হৈ পৰি গ'লোহেঁতেন। বুৰ্বক মহা চালা, তই আঞ্জাত দিব আহিছা? বুৰ্বক চালি তিৰি কৈ এই ৰঙৰ টেমা আঞ্জাত দিব আহিছা? এইটো ইমান ধুনীয়া দামী ৰং, আঞ্জাত দিলে কিমান মজা লাগিব খাই। কিবা কুশনানি গাঁতটো খানি কুটিয়ে থৈ নিদিয়ে। এইটো ৱালত আৰু খিৰিকীত মৰাৰ হে ৰং, দালিত দিব আহিছ? ৰ'বচোন, দালিত দিয়া ৰংটো একে, খিৰিকীত মৰা ৰংটো একে, কালাৰটো মানে এইটো একে নহয় নেকি? ৰাম, এজনী লগত কি হ'ব আৰু? নেমু খাই মানুহ মৰাহেঁতেন, এজনী দুটামান খুৱাই পেলাই আজি মাৰি পেলালোহেঁতেন। হ'ব ইমান দাম দি ৰঙৰ টেমাটো আনিছোঁ, তাই দালি দিব আহিছে। এজনী মোৰ মাথাটো নষ্ট কৰিব। ৰাম, এই খিৰিকীত মৰা ৰং আঞ্জাত দিব আহিছে তাই। কৃষ্ণ কৃষ্ণ, কোনোবাই যদি এই কথাখিনি শুনি আছে চব পগলা হৈ মৰিব। ৰাম, এই ফুটাখনো ইমান সঘনে বেয়া হৈ থকা হ'ল নহয়। তুই তাৰ চাতে দেখোন পামো নাই। গছ গছনিবোৰ কাটোতে কাটোতে পৃথিৱীত অক্সিজেনে নাইকিয়া হৈ গৈছেনে? মোৰ মটৰচাইকেলখনতহেনো ইমান বেমাৰ হ'ব পাৰেনে? বুঢ়া হৈ গৈছিল যদিও মোৰ চাইকেলখনেই ভালে আছিল যেন পাওঁ। এইখন মই মহা উলত পৰিলোঁ দেই। কিনো হৈছে হয়? হা
মটৰচাইকেলখন বেয়া হৈছে মই চকত গৈ চকাকেইটা সলাই লৈহে আহিব লাগিব যেন পাওঁ এতিয়া আপুনি দোকানীক পইচাকেইটা দিয়াতকৈ মই বস্তু এটা লৈ আহোঁ ৰ ভিতৰৰ পৰা হা কি বস্তু আনিব গৈছ তই কি যে হ'ব নহয় ই ঘৰতে ভাল কৰিলে লৈ যাওঁ এতিয়া ভাল কৰিলে কিন্তু এখন কাৰেও মোক বলে নোৱাৰিব বহুত ভাল হৈ যাব হেৰি বহুত স্পীডত যাব এই চকাটো লগালে কি আনিছা এইটো চকা ক'ত পোৱাম পিছৰ চকাত মটৰচাইকেলত হা মাথাটো আহিছিলে মোৰ ইফালে বতুৱা এটা হ'লে মাথাতে জানো ভাৰ দিব কি যে হ'ব এইটো গাড়ী চকা ক'ৰ মটৰচাইকেল লগাব আনিছ তই হৰি আপুনি কিয়নো নুবুজায় লগাই দিলে কি ঠিক বহুত স্পীড চলিলহেঁতেন যা লৈ যা ইয়াৰ পৰা কি যে হ'ব নহয় হাই হাই ক'ৰ গাড়ী চকা লৈ আহিছে মটৰচাইকেল লগাবলৈ মই ভাল কৰি লৈ আহোঁগৈ চকৰ পৰা বাপ্পা ঐ উদ্দাল দেখোন মোক বেলেগ ফাটিছে ইমান দামী লিপষ্টিক ঘঁহিলো তথাপিতো মোৰ উদ্দাল ফাটিছে ৰ বাপেকে এইবাৰ মই যিটো বস্তু ঘঁহিম ক'ত ফাটো ফাটিবিচোন বাৰু ময়ো চাই ল'ম চিনি পোৱা নাইতো মোক কি হ'ল এজনী গৈ আছ গোটেই পালে নেকি তোক ৰ এইটো দেখোন ফেবিকুইক লগাই দিলে উঠা তই যা মৰিব যা তই এতিয়া এইজনী থাকক নহ'লে মই মৰো দুইটা ভিতৰত এটা থাকিলেহে ভাল হ'ব নহ'লে সদায় এই কামটো সদায় উল্টা পুল্টা কৰি থাকে যা আঁতৰি যা ক'ৰবাত যদি মোৰ ওচৰৰ পৰা আঁতৰি যা থাকিব নালাগে মোৰ ওচৰত ৰাম কি যে হ'ব হাই ফ্ৰেণ্ড চাই কেনেকুৱা পালে মোক জনাব কমেণ্ট কৰি আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে এটা লাইক বেল আইকনটো টিপি ল'ব ধন্যবাদ